হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে ভালে আছেনে? ভালে থাকক, আমিও ভালে আছোঁ। আজি নতুনকৈ মোৰ এটা ৰেচিপি মোৰ ছোৱালীয়ে বনাই দিছে, আপোনালোকে সকলোৱে চাব। ব্যঞ্জনবিধ হৈছে ভেদাইলতা নৰসিংহৰ লগত লোকেল মুৰ্গীৰ জোল। গতিকে যিহেতু এতিয়া কৰোণা মহামাৰীৰ দিন চলি আছে, গতিকে ভেদাইলতা আৰু নৰসিংহৰ ঔষধি গুণৰ কথাটো আপোনালোকে সকলোৱে জানে। গতিকে ভালদৰে ঘৰতে বনাই খাই চাব আৰু সুস্থ থাকিব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোৱে গম পাইছেই আজি মায়ে বনোৱা এটা ৰেচিপি মই বনাইছোঁ। তাকে চাওকচোন কেনেকৈনো বনাওঁ মই। তাৰ বাবে আমাক লাগিব লোকেল চিকেন, ভেদাইলতা পাত, মান ধনিয়া, নৰসিংহ আৰু কেইটামান জলকীয়া লৈছোঁ। এইফালে এটা পিঁয়াজ কাটি লৈছোঁ, অলপ পাঁচফোৰণ, এখিলা তেজপাত, জিৰা গুড়ি আধা চামুচ, হালধি 1 চামুচ, নিমখ, জালুকৰ গুড়ি 1 চামুচ আৰু নহৰু আদা বটা 1 চামুচ। ভেদাইলতা নৰসিংহ জলকীয়াখিনি মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া এখন কেৰাহীত অলপমান তেল দি তেজপাত আৰু পাঁচফোৰণখিনি দি দিছোঁ। কাটি লোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু বটাখিনি দি দিছোঁ। আদা নহৰুৰ কেঁচা ভাৱটো যোৱাৰ পিছত চিকেনখিনি দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। এতিয়া মাংসখিনি ভালদৰে ভাজি ল'ম। জিৰা গুড়ি দিছোঁ আধা চামুচ। ভালদৰে ভজাৰ পিছত এতিয়া জালুকৰ গুড়ি দিছোঁ 1 চামুচ। আৰু বনাই লোৱা পেষ্টখিনি দি দিছোঁ। এতিয়া ভালদৰে ভজা হোৱাৰ পিছত মই পানী দিম। আৰু উতলিবলৈ থৈ দিম। দেখিছে উতল আহিছে। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ ভেদাইলতা নৰসিংহৰ লগত লোকেল চিকেন ৰেডি। ভিডিঅ'টো চাই কেনে পালে ক'ব। থেংক ইউ।